মতা মানুহৰ নাম মাইকী মানুহৰ কাম 10 টকাহে দাম। মতা মানুহৰ নাম মাইকী মানুহৰ কাম আৰু 10 টকাহে দাম। হাতে বাটে সকলোৱে মাতে বুঢ়া হলে কোনো নামাতে। আতে গাতে সকলোৱে মাতে বুঢ়া হলে কোনো নামাতে। মোৰ কোম্পানীৰ 40টা পিং 10 টকাতে মাতে। মোৰ কোম্পানীৰ 40টা পিং 10 টকাতে মাতে। কভি খুশি কভি গম সবসে দাম কম। কভি খুশি কভি গম সবতকে দাম কম। কাঁচা বাদাম নহয় এইবাৰ ওলাইছে পিন বাবা। কলিয়াবৰৰ কুঁৱলীটোলৰ এখন সাপ্তাহিক বজাৰত আবিৰ্ভাৱ হৈছে পিন বাবাৰ। পিন বাবাৰ পৰা 10 টকাতে 4টা পিং কিনিবলৈ ৰাইজৰ মাজত হেতা ওপৰা। গোটেই গাৰ কাপোৰত পিন মাৰি ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা লোকজনৰ। আতে গাতে সকলোৱে মাতে বুঢ়া হলে কোনো নামাতে। মোৰ কোম্পানীৰ 40টা পিং 10 টকাতে মাতে। এনেদৰে বিভিন্ন ডায়লগ মাতি বজাৰৰ মাজে মাজে চিঞৰি চিঞৰি বিক্ৰী কৰিছে পিন। পুনৰবাৰ শুনকচোন পিন বাবাৰ পিন বেচাৰ কৌশলপূৰ্ণ ডায়লগসমূহ। ল'ৰা ছোৱালী মাইকী মানুহৰ প্ৰত্যেকে দৰকাৰী বস্তু। এইটো হৈছে মতা মানুহৰ নাম মাইকী মানুহৰ কামাৰ 10 টকাহে দাম। ৰিভাৰেল দিল্লী কোম্পানী বাম্পাৰ অফাৰ। আতে গাতে সকলোৱে মাতে বুঢ়া হলে কোনো নামাতে। মোৰ কোম্পানীৰ 40টা পিং 10 টকাতে মাতে। ৰিভাৰেল দিল্লী কোম্পানী অফাৰ ল'ব। কবি খুশি কবি গম সবতকে দাম কম। 40টা পিং পাইছে মাত্ৰ 10 টকাত। এতিয়া পাইছে লোৱা নাই পিছত কবা পোৱা নাই। 10 টকাত কি পায়? 40টা পিং মোৰ তাত 10 টকাত পায়। ৰিভাৰেল দিল্লী কোম্পানী বাম্পাৰ অফাৰ। মতা মানুহৰ নাম মাইকী মানুহৰ কাম আৰু 10 টকাহে দাম। दिल्ली का हीरा है कॉरिडोर में गिरा है 40-40 पिंग 10 रुपये में लीजिए। रिवारेल दिल्ली कोम्पानी बाम्पार ऑफार। ল'ৰা ছোৱালী মাইকী মানুহ প্ৰত্যেকে দৰকাৰী বস্তু। আপুনি যিকোনো দোকানত কিনিব বিচাৰে 10টা পিং 500 বা 10 টকা দিব লাগে। মোৰ তাত 40টা পিং পাইছে মাত্ৰ 10 টকাত। কোম্পানী অফাৰ ল'ব ৰিভাৰেল দিল্লী কোম্পানী বাম্পাৰ অফাৰ পাইছে মাত্ৰ 10 টকাতে। ল'ৰা ছোৱালী মাইকী মানুহ প্ৰত্যেকে দৰকাৰী বস্তু। 40টা পিং পাইছে মাত্ৰ 10 টকা। আপুনি যিকোনো দোকানত কিনিব 10টা পিং 500 বা 10 টকা দিব লাগে। মোৰ তাত 40টা পিং পাইছে মাত্ৰ 10 টকাতে। এইটো হৈছে মতা মানুহৰ নাম মাইকী মানুহৰ কামাৰ 10 টকাহে দাম। 40টা পিং 10 টকাতে পায় আৰু মোৰ তাতে পায়। কোম্পানী অফাৰ ল'ব ৰিভাৰেল দিল্লী কোম্পানী বাম্পাৰ অফাৰ। 40টা পিং পাইছে মাত্ৰ 10 টকাতে। লাহৰি মাল পাহৰি নাযাব। ঘৰত গ'লে মনত পৰিব 40টা পিং 10 টকাতে পাব। 40টা পিং 10 টকা।